হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখুৱাম ঘৰতে কেনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজ বনাব পাৰি। এয়া মই 3টা আলু ললোঁ। এয়া মই বাকলি গুচাই ধুনীয়াকৈ ধুই ললোঁ। এতিয়া মই ডাঠকৈ আৰু দীঘলকৈ কাটি লওঁ। এয়া মই কাটি ললোঁ। এতিয়া মই 30 মিনিটৰ কাৰণে ঠাণ্ডা পানীত থৈ দিম। এয়া 30 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি বইল কৰিম। এয়া মই 10 মিনিটৰ কাৰণে বইল কৰিম। এয়া আমাৰ 10 মিনিট হৈ গ'ল। এতিয়া মই পানীৰ পৰা উঠাই কাপোৰেৰে মুছি লম। এতিয়া মই 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম ঠাণ্ডা হ'বলৈ। এয়া আমাৰ 1 ঘণ্টা হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰিম। এয়া মই ৰিফাইন অইল লৈছোঁ। এয়া গৰম হৈ গ'ল। এতিয়া মই 2 মিনিটৰ কাৰণে এইখিনি ফ্ৰাই কৰিম। এয়া দেখিছে আপোনালোকে 2 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। এতিয়া মই আকৌ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম, যেতিয়ালৈকে সম্পূৰ্ণ ঠাণ্ডা হৈ নাযায়। এতিয়া আমাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই আকৌ ফ্ৰাই কৰিম। দেখিছে আপোনালোকে, দেখিবলৈ ধুনীয়া হৈছে আৰু ৰংটোও চেঞ্জ হৈছে। দুবাৰ ফ্ৰাই কৰিলে আমাৰ খাবলৈ ধুনীয়া হয়। এতিয়া আমাৰ ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই কাগজতে নমাম, আপোনালোকে টিছু পেপাৰো ব্যৱহাৰ কৰিব পাৰে।